Celev Travels Season 3. Season 3. So it's 93.5 Red FM at Homoy etia Celev Travels and this is Celev Travels Season 3. Our Season 3 aji mur hoite ase the very handsome Kishore Das. Hi Kishore ki Hello bhal tuma kenuga mur boria prothomote koi diu to all the viewers etu dise eta bribe Kishore bribe to hoise duta dise actually etu eta aru cold drinks eta cold drinks because bahut deri ke ahise 1 ghonta deri aru etu dise jate moi tough question nokhudu but this will not work I Guwahati jana kiman traffic jam duta gane disu kintu tumi jodi bhabisa etur binimoyt moi tomak tough questions nokhudu bhul jao so ready yeah ready okay so this is Celev Travel Season 3 okay so Kishore human body মানুহৰ শৰীৰত তোমাৰ নিজৰ কথা কোৱা দেখছ জিম গৈছো তোমাৰ নিজৰ শৰীৰৰ নহয় ও বেলেগৰ মানুহৰ শৰীৰত তোমাৰ ফেভাৰিট বডি পাৰ্ট কোনটো হয় চকু মাইন্ডত আহিছিল বেলেগ চকু মালটো অলৰাইট এনেকুৱা এটা বস্তু কিশোৰ যেটো তুমি জিম্মানি নকৰা কিয় তোমাৰ মন নভৰে जितना भी कर लो मन नहीं That's a question. जितना भी कर लो साहिब मन नहीं भरता है वो क्या है हाँ ड्राइव करना तो इतना हाई लगा नहीं नहीं है जो naughty boy okay driving yeah তিনি গৰাকী সেলিব্ৰিটিৰ নাম ক'ব লাগিব যাৰ হৈতে কিশোৰে প্ৰথম লং ড্ৰাইভত যাব বিচাৰিব সেকেন্ড কাৰ লগত তুমি কফি খাব বিচাৰিবা থাৰ্ড কাৰ লগত তুমি ভেকেশনত যাব বিচাৰিবা ইয়াতে অকল এটাহে দিব দিয়া যদি দিব পাৰা যদি দিব মানে ইয়াতো তিনিটা আছে নেকি yes লং ড্ৰাইভ কফি ভেকেশন এটো এক্সট্ৰাকে লগাই দিছা নেকি না না আৰে লিখা আছে লং ড্ৰাইভ কফি ভেকেশন সো তুমি তিনি গৰাকী ফিমেল সেলিব্ৰিটিৰ নাম ক'ব লাগিব অসমৰ yes হলিউড বলিউড নহব क्या क्या करना है लॉन्ग ड्राइव कार लगत जाबा लॉन्ग ड्राइव पे चल डिप्लिना किया তাই গান গাই যাব মই ড্রাইভ কৰি যাকে ওকে আৰু কিয় কো আকো কিয় উদা কিয় তো কিবা না why obviously reason লাগিব out of everyone তুমি অকল ডিপ্লিনা কিয় ওকে তাই গান গাব তাই ভাল গান গায় কাপ অফ কফি ডেট কোনে বনাই ভাল কফি কোনে বনাই ভাল বলে আরে রেস্টুরেন্টত গৈ কফি ओके oh you want to go home oh my god लड़का बहुत शैतान बन गया है और क्या एक क्या ऑप्शन है वेकेशन है क्या कॉफी प्रियम पल्लवी ओके और वेकेशन किया तो नुखुदा नहीं क्यों यस তাই মোক বহুত মোটিভেট কৰে इंस्पिरेशन ओवर अ कप ऑफ कॉफी अच्छा और वेकेशन कार লগত যাব কিশোর ভেকেশনত গলে নাচি খুব ভাল পাওঁ নাচি বনালে সেম রুম শেয়ার কৰিবা নে ডিফারেন্ট রুম শেয়ার কৰিবা মোৰ প্ৰবলেম নাই কাৰ লগত যাব ভাবিব লাগিব প্ৰিয়ংকা বৈশ্য নো প্ৰবলেম তাই লাগে প্ৰিয়ংকা বৈশ্যৰ লগত ভেকেশন ওকে সো রুম শেয়ার কৰিবলে আপতে নো প্ৰবলেম বাহ এনিকুৱা প্ৰিয়ংকা বৈশ্য জানে মই কেনেকুৱা বা মই তাক জানো কেনেকুৱা এনিকুৱা অনেষ্ট লৰা হলে আৰু কি লাগে কোৱা তাই জানে ভালকে তাই খুদিবা তুমি মোৰ বিষয়ে তাই কিমান মই ভাল লৰা তাই ভালকে জানে আৰু এনেকুৱা এটা জব বা এনেকুৱা এটা টাস্ক কিশোৰ যেটো তুমি ভাবা যে পৃথিৱীৰ পৰা নোহোৱা হৈ যাব লাগে আৰে এই কামটো নাইকিয়া হৈ গলে কি ভাল আছিলে জব না এনেকুৱা এটা কাম কেনেকুৱা কাম এটো নহয় কামটো পৃথিৱীৰ পৰা নোহোৱা হৈ গলে যে কি ভাল হ'ল সুৰৰ কামটো সুৰবোৰতো কামে নহয় তো সেইটো নাইকিয়া হৈ গলে তো ভয় হৈ যাব ওকে আৰু তোমাক যদি 1 কোটি টকা দিয়ে সেই সুৰ কৰিবলৈ কৰিবানে কৰিম देखिए से ध्यान से देखिए इस शक्ल को अगर इसको 1 करोड़ रुपए देंगे तो ये चोरी भी करेंगे दिल चुराऊंगा माय गॉड ऑलराइट किशोर तुम्हारो ढेर फैन আছে ढेर फैन फॉलोइंग स्पेशली गर्ल्स सो এনেকুৱা তোমাতকে কম ओके सो এনেকুৱা কেতিয়াবা তুমি এনকাউন্টাৰ হৈছে নে ফ্যান যাক লগ পাই তোমাৰ এনেকুৱা লাগিছিল ও মাই গড এনেকুৱা মানুহ থাকে নে কি হৈছিল একবা ধুনিয়া ছোৱালী এজনী তাই মোৰ ফ্ৰেন্ড মানে ফ্যান একচুয়ালি তাই বাৰ্থডে উইশ কৰিব দিলে মানে বেলেগৰ থ্ৰু এনেকে কৰিলে যে
মোৰ লগৰজনক কৈছে যে প্লিজ এবাৰ কিশোৰক মোৰ বাৰ্থডেৰ দিনা এবাৰ উইচ কৰিব এবাৰ কৰিলোঁ ভইচটো মানে বিৰাট ধুনীয়া লাগিল তাৰপিছত মই এদিন ফোন কৰিলোঁ তাৰপিছত নেক্সট মোৰ বাৰ্থডে তাই কিবা এটা মোক কেক এটা দিছিলে বাৰ্থডে কেক তাৰপিছত লগ পালোঁ তাৰপিছত তাইক এদিন লগ পালোঁ মই লগ পাই দেখিলোঁ ধুনীয়া ছোৱালী তাৰপিছত কথা বাৰ্তাও ভাল মানে কথা পাতি ভাল লাগে স্মাৰ্ট ছোৱালী তো তেনেকুৱা ফ্ৰেণ্ড পালে ভাল লাগে তেনেকুৱা ফ্ৰেণ্ড পালে নহয় মানে মোৰ তেনেকুৱা ফ্ৰেণ্ড ফাৰ্ষ্ট টাইম হৈছে ইমান ধুনীয়া ছোৱালী বেচিকেলি তুমি কি ক'ব বিচাৰা তোমাৰ ফেন্সবোৰ ধুনীয়া নহয় ধুনীয়া নিজে ফচি গৈ আছা নাই মানে মই ফাৰ্ষ্ট টাইম পাইছোঁ মানে ছোৱালীক মানে মোৰ ফ্ৰেণ্ডটো মানে ফাৰ্ষ্ট লগ পাইছোঁ আচ্ছা তোমাৰ হেয়া প্ৰথম ফেন লগ পাইছোঁ তাৰ বাহিৰে মানে লগ পোৱা নাই চবে তোমাক ফলো কৰি থাকে কিন্তু ফেন প্ৰথম লগ পালা তাই তেনেকুৱা তাৰমানে ইমান ভাল ফ্ৰেণ্ড পোৱা নাছিলোঁ তাই মোক ফোন কৰিব দিছে মোৰ মাতটো শুনিব বিচাৰে তাইক উইচ কৰিব দিব বিচাৰে তেনেকুৱা ফাৰ্ষ্ট পাইছোঁ ৰাইট আৰু ফেন নামটো ক'ব পাৰি নে নোৱাৰি সুনিধি শৰ্মা Sunidhi, নামটো ধুনীয়া বিৰাট ধুনীয়া Sunidhi, if you are watching this last question কিশোৰ তোমাৰ কাৰণে আমি এটা ধুনীয়া ৱাশৰুমত সেটআপ এটা কৰিম তাত বাথটাব আছে জাকুজি আছে oh my god ওয়াইন আছে oh my god শ্যাম্পেন আছে এটা ৰিয়েলত কৰিবা নে না তুমি ইমাজিন কৰিবা ইমাজিন ক্যান্ডেলস আছে এৰোমেটিক স্মেলস বিৰাট ধুনীয়া বাথৰুম সো এটা তোমাৰ তিনটা অপচন আছে তুমি এই তিনটা অপচনৰ ভিতৰত কি লৈ যাবা আৰু জি লৈ যাবা কিয় ক'ব লাগিব ঠিক আছে ফাৰ্স্ট অপচনটো হৈছে মোবাইল ফোন সেকেন্ড হৈছে নিউজ পেপাৰ থাৰ্ড হৈছে সামওয়ান স্পেশাল কোন সামওয়ান স্পেশাল কোন গার্লফ্রেন্ড লৈ যাম ওকে সো গার্লফ্রেন্ডক লৈ যায় কিশোৰে হানকা ইমান ধুনীয়া এটা হেৰি কৰিব দিছে নিউজ পেপাৰ মই কিয় যাম তাতে কিছুমান মানে না ইমান মই লিখা নহয় দে নিউজ পেপাৰ পঢ়িম আৰু ওয়াইন খাই থাকে কেন্ডেল জ্বলি থাকিব কি তাত কি পাম মই ওকে সো নিউজ পেপাৰ নিনিয়া মোবাইলটোত গ'লে গাৰ্লফ্ৰেণ্ডক ফোন কৰিম তাকে গাৰ্লফ্ৰেণ্ডক লৈ যাম অপচন দিছা যিহেতু he's so loyal you see so girlfriendক লৈ যাব all right so this was the second episode আৰু এটা বিট নললা high five so this was second episode of Celev Travel season 3 and season 4 ত আকো আহিবা বুলি প্ৰমিস কৰি থৈছো প্ৰমিস আই হোম তুমি মাতিলে এম সি obviously মাতি তোমাৰ ওচৰত আহিবা মই অলৱেজ ৰেডি এটো কাৰণে হি another 2000 টকা খুজিছিলে কিমান 17 all right jokes apart thank you so much kishore তুমি আহিলা and it's always a pleasure to have you আৰু তোমাৰ লগত খুব এনজয় কৰো thank you so much thank you 93.5 Red FM बजाते रहो 93.5 Red FM 93.5 बजाते रहो